হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। পৰিবৰাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ ফিছ বইল বা মাছৰ সিদ্ধৰ এটা ইজি ৰেচিপি লৈ আহিছোঁ। বহুত হেল্ডি আৰু টেষ্টি ৰেচিপি হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহকচোন আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এইফালে মই সৰু মাছ অলপ লৈছোঁ। আপোনালোকে ডাঙৰ সৰু যিকোনো মাছ ল'ব পাৰিব। চাব যাতে মাছটো ফ্ৰেছ হ'ব লাগে। ফ্ৰেছ মাছ হ'লে খাই বেছি ভাল লাগে। এতিয়া মই মাছৰ পেটুখিনি উলিয়াই ল'ম। মই হাতেৰে এইদৰে মাছৰ পেটুখিনি উলিয়াই লৈছোঁ, নহ'লে তিতা লাগিব। এইদৰে মই গোটেইখিনি মাছৰ পেটু উলিয়াই ল'ম। মাছৰ পেটুখিনি উলিয়াই লৈ মই মাছখিনি ভালদৰে ধুই ল'লোঁ। আৰু এইফালে মই দুটা ডাঙৰ চাইজৰ আলু বইল কৰি এইদৰে কাটি লৈছোঁ। আৰু দুটা ডাঙৰ চাইজৰ পিঁয়াজ মই এইদৰে কাটি লৈছোঁ। আদা আৰু নহৰু মই খুন্দনাত খুন্দি লৈছোঁ, মই সম্পূৰ্ণ মিহি কৰি লোৱা নাই। আৰু এইফালে মই ধনিয়া কেইডালমান কাটি লৈছোঁ আৰু জলকীয়া এটা কাটি লৈছোঁ। এতিয়া ব'লক আমি মাছৰ বইল বনাবলৈ আৰম্ভ কৰোঁ। গেছত কেৰাহী এখন পাতি মই এতিয়া মাছখিনি দি ল'লোঁ। মই মাছত হালধি সানি লোৱা নাই। আপোনালোকে ইচ্ছা কৰিলে হালধি সানি ল'ব পাৰিব। লগতে মই বইল কৰি লোৱা আলু দি ল'লোঁ। এতিয়া মই পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনিও দি ল'ম, লগতে জলকীয়াও দি লৈছোঁ। এতিয়া মই জোখমতে পানী দি লৈছোঁ। পানী মই অলপ বেছিকৈ দি লৈছোঁ, যিহেতু মাছখিনি অলপ টাইম সিজাব লাগিব, সেয়েহে মই পানী অলপ বেছিকৈ দি লৈছোঁ। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ হিচাপত দি ল'ব পাৰিব। এতিয়া মই সোৱাদ অনুসৰি নিমখো দি লৈছোঁ। হেতাৰে সকলোখিনি এবাৰ ভালদৰে লৰাই লৈ সিজিবৰ কাৰণে মই ঢাকনিখন মাৰি দিম। গেছৰ ফ্লেম আপোনালোকে এতিয়া হাই কৰি দিব। 10 মিনিটমান সিজাই লোৱাৰ পাছত মই এবাৰ লৰাই লৈছোঁ। মই আৰু 10-15 মিনিটমান সিজাই ল'ম, যিহেতু পানী বহুত বেছি হৈ আছে, পানীখিনি শুকুৱাই ল'ব লাগিব। 10 মিনিট সিজাই লোৱাৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে পানীখিনি শুকাই আহিছে। এতিয়া মই নেমু ৰস অলপ দি লৈছোঁ। আপোনালোকে নেমু ৰসৰ সলনি বিলাহীও দিব পাৰিব। নেমু ৰস দিলে খাবলৈ বেছি সোৱাদ হৈ পৰে। এতিয়া মই আকৌ এবাৰ গোটেইখিনি লৰাই লৈছোঁ। আপোনালোকে মাছৰ বইল কোনে কোনে খাই বাৰু ভাল পায় কমেণ্ট কৰি জনাবচোন। মাছৰ বইল এই ৰেচিপিটো মোৰ হ'লে খুবেই প্ৰিয়। মই খাই বহুতেই ভাল পাওঁ। এয়া আমাৰ মাছখিনি সিজিয়ে আহিলে। এতিয়া মই শেষত কাটি লোৱা ধনিয়া অলপ দি লৈছোঁ। এবাৰ মই আকৌ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। মই আৰু 5 মিনিটমান সিজাই ল'ম। প্ৰায় 25-ৰ পৰা 30 মিনিট সিজাই লোৱাৰ পাছত এয়া আমাৰ মাছখিনি ধুনীয়াকৈ সিজি আহিলে। খাবলৈ বিৰাটেই টেষ্টি আৰু হেল্ডি ৰেচিপি হয়। আপোনালোকেও এবাৰ এইদৰে বনাই খাব। আপোনালোকে যদি এবাৰ এইদৰে বনাই খায়, তেতিয়াহ'লে সদায় খাবলৈ মন যাব। এয়া আমাৰ টেষ্টি বইল ফিছ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ৰেচিপিৰ এটাৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।